খং কৰে নে? কৰে, কাজিয়া কৰোঁ আমি, বহুত কাজিয়া কৰোঁ। প্ৰথমে কোনে সৰু হয়, জুবিন দা নে আপুনি? মই বেছিকৈ চৰি কওঁ, কিন্তু কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ তেওঁ চৰি কৰি দিয়ে, মানে সেইটো আচৰিত ধৰণৰ কথা। ভুলটো মোৰ থাকিলেও তেওঁ কেতিয়াবা চৰি কৰি দিয়ে আৰু কাজিয়া মানে এতিয়া আচলতে লগ পোৱাটো বহুত কম হৈ থাকে আৰু কামেই বেছি হৈ থাকেতো, কামৰ মাজৰ কথাবোৰে বেছি হয়, গতিকে সেইবোৰৰ মাজত আৰু কাজিয়াটো ইমান নহয়। আগতে কিন্তু ঠিকছে কাজিয়া কৰিছোঁ, মানে একদম বহুত তৰ্কাতৰ্কি কৰোঁ। আৰু মই বেলেগ, তেওঁ বেলেগ, মানে দুইজনৰ ব্যক্তিত্ব বহুত বেলেগ। সেইকাৰণে মানে মই বিচাৰোঁ এনেকৈ, তেওঁ বিচাৰে এনেকৈ, কিবা কিবি লৈ পেলাই সৰু সৰু কথা লৈ পেলাইও হৈ থাকে আৰু। ভাল লাগে ন কেতিয়াবা এনেকৈ কাজিয়া কৰি? বহুত ভাল লাগে কাজিয়া কৰি, আৰু মই মানে বেছি বকোঁ। তেওঁ মানে চাইলেণ্ট ৰ'লটো তেওঁ প্লে' কৰি থাকে আৰু মই বকি থাকোঁ, গতিকে থকাজন বিশেষকৈ বহুত খং উঠি থাকে, কিন্তু তেনেকুৱা হয়নে? ঘৰৰ পৰা ওলাই যাওঁ এইবোৰো চলি থাকে। ঘৰৰ পৰা ওলাই যাওঁ বুলি গুচি যায় ৰুমৰ পৰা, তাৰপিছত আগতে মই খুব আৰু আগভেটি ধৰোঁ, মানে কিয় ঘৰত ওলাই যোৱা, তাৰপিছত মানে মই সৰু হৈ দিওঁ এনেকুৱা। তাৰপিছত মানে এনেকুৱা হ'ল, এনেই কৈ থাকে জানো, যোৱা ওলাই যোৱা, এনেকৈ কওঁ নহয়, আকৌ মানে নামি যাব, বেডৰুমৰ পৰা নামি যাব তললৈ, গৈ আকৌ ড্ৰয়িং ৰুমৰ পৰা ক'ব, মোৰহে ঘৰ, মোৰো ঘৰ, এইটো মই কিনিছোঁ, মই কিয় যাম, নাযাওঁ, মই ইয়াতে থাকিম। আৰু সেইবোৰ মানে খুব এনজয় কৰোঁ। মোক খং উঠায়ো ভাল পাওঁ, আৰু নবকে যে সেইটো কাৰণেও খং উঠে আকৌ কেতিয়াবা, একো নকয়। বেছি নোকোৱা মানুহবিলাকৰ খং বেছি। তেওঁ বেছি কথা নকয়, সেইকাৰণে মানে কুটুৰি থাকোঁ মই, লাগক কাজিয়া, নালাগে বেছিকৈ। এতিয়া নালাগে, খুব ব্যস্ত হৈ পৰিছোঁ চাগে তেওঁ এতিয়া। নহয়, সেইটো কথা আগতেও তেওঁ মানে বহুত দেৰি পিছত লাগে, মই মানে বহুত খং উঠাব লাগে, তেতিয়াহে লাগে। গতিকে কাজিয়া মই মানে বহুত মইহে বকি থাকোঁ মানে।